Hey guys, মোৰ YouTube চেনেলটো আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু আমাৰো ভালেই বাৰু। বহুত দিনৰ মূৰত আজি এটা ডেইলি ব্লগ ষ্টাৰ্ট কৰিব লৈছোঁ। ভাবিছোঁ এটা ডেইলি ব্লগ ষ্টাৰ্ট কৰি দিওঁ। এনেকৈ দি আছোঁ এটা দুটা ভিডিঅ' মাজে মাজে যেনেকৈ সময় মিলাব পাৰিছোঁ। আৰু এতিয়া ৰাতিপুৱা মই গা পা ধুই আহিলোঁ। চাহ বনাম এতিয়া উঠোঁতে অকণমান দেৰি হয়। তো এতিয়া দেহাই চাহ তাহ খালে তাকে দিলে। এতিয়া মই অকণমান ভাত বহাই দিম কাৰণ হাজবেণ্ডে দোকানত যাব, তেওঁ অকণমান ভাত খাই যায় ৰাতিপুৱা। আমিও বাৰু খাওঁ ভাত। তো সেইকাৰণে অকণমান ভাতটো বহাই দিম, চাহো বনাম আৰু দিনটো কি পাৰোঁ অলপ আপোনালোকক দেখুৱাই থাকিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। কি হৈছে? জেতুকা পুতি আছ কিয়? দুখ পাবা? কিয় দুখ পাবা দাদা? মোক দিবা না? ব'লা ঘৰত। কি চাবা ভিডিঅ'টো? আৰু মোৰ ৰাতিপুৱাৰ কামখিনি ভালকৈ হোৱাই নাই। হাজবেণ্ডে ভাত তাত খাই দোকানত গ'ল, তেওঁ অলপ সময় হ'ল। এতিয়া মই কামবিলাক কৰোঁ, ঘৰৰ বিচনা ঠিক কৰিব আছে। আমি ভাত তাত খোৱা নাই, খাম অকণমান দেৰিকৈ কাৰণ চাহটো খাইছোঁহে মাত্ৰ। আৰু দেহাই খেলি আছে, তাই খেলি আছে ফাকুৱা দি। ফাকুৱা অকণমান দেখিলে সেনেকৈ খেলিবলৈ লৈছে, খেলিবই দিছোঁ অকণমান সময় খেলক, তাৰপিছত গা পা ধুৱাই দিম। নহ'লে কি কৰে এনিটাইম মোবাইলটোৱে চাই থাকে। মোবাইলটো চোৱাতকৈ অকণমান খেলিলেই ভাল। অকণমান ৰ'দত এনেকৈ ওলাব দিছোঁ কাৰণ অকণমান খেলিলে ভাল। এনিটাইম মোবাইলটো চাই থাকিলে তাৰ মানে দেহাটো ইমান এটা এক্টিভ নহয়। তো সেইকাৰণে মই অকণমান কৈছোঁ তুমি লেতেৰা হোৱা যি হোৱা হৈ থাকা, অকণমান খেলা। আৰু কিবা গানো গাই আছে, আপোনালোকক দেখাওঁ ৰ'ব। কি আছে? ৰংগোলী খেলা, গা ধুব লাগিব কিন্তু। কিয় হয়? হাই বুলি কওঁ একবাৰ, হাই বুলি কওঁ একবাৰ। কি খবৰ? তোমাৰ সুধিছোঁ কি খবৰ? তোমাৰ কি খবৰ? দে খেলাতে। গা ধুলা? কোনে গা ধুই দিছে? চুলিখিনি কোনে ফনিয়াই দিলে? ব'লা ভাত খাবা নাই এতিয়া? নাখাবা প্লাষ্টিক। ভাত খাবা আহাতে? খাই আছা? চাহ কেনে লাগছে কলটো খাই? টেষ্টি। এতিয়া ভাত খাবা না কল খাই উঠি? আৰু দেহাক ভাত খুৱাম বুলি কৈছিলোঁ পিছফালে, কিন্তু শাহু মায়ে চব মচি থৈছে ধুনীয়াকৈ, সেইকাৰণে মই নগ'লোঁ। এতিয়া শুকাব দিছোঁ, অকণমান দেৰি হওক, ভালকৈ শুকাই গ'লে মই তাইক ভাতটো খুৱাই ল'ম। আৰু এঠাইত যাব লগা আছে কিবা এটা কামত। কাম মানে ইয়াত আমাৰ যোৱাকালি আমাৰ ইয়াৰে যোনটো আশা হয়, ইয়াৰে আশা জেঠীমাজনীয়ে আহি কৈ গ'ল যে কিবা আধাৰ কাৰ্ড বনাব লাগিব, আধাৰ কাৰ্ড বুলি ক'লে। মই এতিয়াও কনফাৰ্ম হোৱা নাই কি হয়, গ'লেহে গম পাম। আধাৰ কাৰ্ডকেইখন লৈ যাব কৈছে গোটেইকেইজনৰ ঘৰৰ। নিলে কি বা বনাব দিয়ে নাজানো, তাতে এবাৰ যাম পুৱাৰ ভাতটো খাই উঠি আৰু আপোনালোকক জনাম বাৰু কি হয়। আৰু এতিয়া মই অকণমান টিভিটো চাওঁ, কিবা এটা চাই আছোঁ, তাৰপিছত আপোনালোকক লগ পাম। বাই বাই কোৱা। বাই বাই, লাভ ইউ। হে গাইজ, আজি নেক্সট দিনাখন হয় আৰু যোৱাকালি মোৰ ভালকৈ একো কৰাই নহ'ল। ৰাতি অকণমান এনেই ক্লিপ কৰি ৰাখিছিলোঁ সেইখিনিয়ে। আৰু এতিয়া পুৱা চাহ তাহ খালোঁ, ৰাতিপুৱা চাহ তাহ খোৱা হৈ গ'ল, ভাতো বনালোঁ, হাজবেণ্ডে খাই লৈ তেওঁ গ'ল। আৰু এতিয়া মই অকণমান কাম আছে ঘৰৰ, সেইবিলাক কৰোঁ, বিচনা ঠিক কৰা নাই। তাৰপিছত আকৌ মই এঠাইত যাম, সৰ্থেবাৰীত যাম। যোৱাকালিও কৈছিলোঁ এঠাইত যাম বুলি কিবা কাৰ্ডৰ কাৰণে, তেতিয়া যোৱাকালি মোৰ যোৱা নহ'ল আৰু মই ভিডিঅ' নকৰিলোঁ। তাৰপিছত আৰু চাওঁ আজি যদি সময় হৈ যাম আৰু মই সৰ্থেবাৰীতো যাম এতিয়া, কাম চাম কৰি মেলি ভাত অকণমান খাই কিনে। আৰু কি কামত যাওঁ অলপ দেৰিকৈ কৈ আছোঁ, এতিয়া মই এইখিনি কৰি লওঁ। আৰু মই জাষ্ট ওলালোঁ ঘৰৰ পৰা, একদম লৰালৰি হৈছে কিবাকৈ, অকণমান এনেকৈ বাতিটোত লৈ ভাত খাইছোঁ। আৰু মোৰ লগৰজনীয়ে ৰখি আছে, আগতে দেখিছে তাইক। আৰু বেংকৰ কামত যাম, বেংকত যাম, সৰ্থেবাৰীত গোটৰ কাম আছে। আৰু
এতিয়া যাই লওঁ আৰু আহি কিনে যদি মই আধাৰ কাৰ্ডৰ কাম কৰিব পাৰোঁ সেইখিনি কৰিম। এতিয়া যাই লওঁ, পূৰা একদম দৌৰা-দৌৰি হৈছে। আৰু মই সৰ্থেবাৰীৰ পৰা আহি ডাইৰেক্ট ইয়াত সোমালোঁ, ছাব চেণ্টাৰৰ ইয়াত। বহুতখিনি মানুহ আছে বাৰু এতিয়ালৈ, কিন্তু হয়নে নহয় সুধি চাওঁ। যদি হয় অলপ দেৰি ৰখি দিম, আৰু যদি নহয় তেনেহ'লে ডাইৰেক্টলি মই ঘৰতে গুচি যাম। আৰু আমাৰ দেহা শুই আছিল না? মই ক'ত গৈছিলোঁ? কাটিঙত নহয়, বেংকত। মই খোৱা বস্তু আনিছোঁ ৰ'বা কিবা। এয়া অকণমান দেহাক ৰঙা চাহ দিছোঁ আৰু বিস্কুট এনেকৈ, আৰু তাই খাব ধৰিছে। আৰু আমিও খাই ল'লোঁ অলপ অলপ ৰঙা চাহ। গাখীৰ আজিকালি বেছিকৈ নোলায়ে, অলপ ওলায়। ৰাতিপুৱা খাইছোঁ আৰু গধূলিলৈ থৈছোঁ। এতিয়া অকণমান ৰঙা চাহ খালোঁ, আৰু সৰ্থেবাৰীতো কিবা কিবি খাই আহিছিলোঁ। আৰু এতিয়া ভাত বনাম, কিবা এটা বনাম চিম্পলকৈ, কাৰণ ঘৰত কোনো নায়েই, শাহুমা আৰু মই আছোঁ আৰু দেহা। তাই বাৰু খোৱাত তেনেকুৱা এটা ঠিক নাই, আৰু খোৱাত ইমান এটা ভাল নহয়। তো শাহুমা আৰু ময়ে তাইক ধৰি লাভে নাই। তাইক বাৰু আমি যি খাওঁ তাইক সেয়ে দিওঁ, তাইক আকৌ বেলেগকৈ বনাই নিদিওঁ, আগৰ পৰাই নিদিওঁ। আমি যি খাওঁ তেনেকৈয়ে দিওঁ। সৰুতে দিছিলোঁ খিচিৰি বনাই কিবা বনাই, কিন্তু অলপ অলপ ডাঙৰ হোৱাৰ পৰা আমি যি খাইছোঁ, আমি যি জ্বলা খালেও তাইকো জ্বলা দিওঁ। আমি যিমান জ্বলা খাওঁ তাইকো সিমান জ্বলাই দিওঁ। আমিও বহুত জ্বলা নাখাওঁ, যিখিনি লাগে সিমানখিনিয়ে খাওঁ। আৰু মছলা কেতিয়াবা খালেও তাইকো দিওঁ, কাৰণ গোটেইখিনি বস্তু অভ্যাস কৰিব লাগে, তেতিয়াহে কেতিয়াবা খালে তাইক মানে একো অন্যায় নকৰে, সেইকাৰণে। আৰু এতিয়া কিবা এটা বনাওঁ, ভাতটো বনাব লাগিব। ৰাতিপুৱা অলপ অলপ খাইছোঁ, আৰু মই অকলে খাই গৈছিলোঁ প্ৰথম, কাৰণ মোৰ দেৰি হৈছিল। দেহা আৰু আইতাকে পিছত খাইছে, মই যোৱাৰ পিছত। আৰু এতিয়া টিভিও চাই আছোঁ, লগতে চব্জি তব্জি কাটোঁ, ভাত বনাওঁ, আৰু তাৰপিছত আপোনালোকক লগ পাম। আৰু এইটো কামত যে কৈছিলোঁ, আধাৰ কাৰ্ডৰ কামটো নহ'ল, সোমবাৰে হ'ব। আজি বহুত মানুহ আছে, আৰু লগতে 2টা বজাত বন্ধ কৰিব বোলে, সেইকাৰণে গুচি আহিলোঁ ৰখি থকাতকৈ। সোমবাৰে হ'ব, সোমবাৰে যাম। চাওঁ সোমবাৰে কি হয়। এতিয়া যাওঁ, ভাতটো বনাই লওঁ। আৰু এতিয়া মই গোটেইখিনি চব্জি ওলাই লৈছোঁ, কি দিম। এয়া ফুলকবি লৈছোঁ, অকণমান বিন, মূলা, গাজৰ, ওলকবি, আৰু লগতে আলু, বন্ধাকবি। ফুলকবিটো তেনেকৈ নাখাওঁৱে, কাৰণ ফুলকবিটো খালে বহুত গেছ হয়। কেতিয়াবা মাজে মাজে খাওঁ, আৰু খালেও অকণমান বইল কৰি লওঁ নিমখ দি কিনে। আৰু লগতে মই টিভিও চাই আছোঁ। ধৰা মা আপেল খাওক, আপেল আছিল, পাপাই আনিছিল। খোৱা দে। আৰু এতিয়া 4টাই বাজিব হ'ল, বহুত দেৰি হৈ গ'ল, ভাত হোৱাই নাই। ভাত মানে বাকীখিনি হ'ল, অকল চব্জিখিনি হ'লে হ'ল। 2টা মানুহ আছোঁ, তথাপিও আনদিনা ইমান দেৰি নহয়, কাৰণ আজি বেংকত গ'লোঁ, আহোঁতেও দেৰি হ'ল। 2টা মানতহে আহি পালোঁ। ভাত খাওঁতে কিজানি 5টা মানে বাজিব। 5টা নাবাজে, 4:30 মান হ'ব। 4:30 মানো নহ'ব পাৰে, তাৰ আগতে খাব পাৰোঁ হয়তো, কাৰণ চব্জিটো হ'লেই হ'ল, বাকীখিনি হ'ল বাৰু। এনেই কিবা কিবি বনাই থৈছোঁ। আচলতে ক'ৰবাত ওলাই গ'লে সোনকালে অহাটো ইমান সহজ নহয়, যিহেতু আজিকালি দিন হৈছে ছুটি, সেইকাৰণে অকণমান দেৰি হৈ যায়। আৰু এতিয়া এইখিনি হ'লে খাম, আৰু সেইকাৰণে দেহাক এটা আপেল কাটি দিছোঁ, কাৰণ ভোক লাগিব পাৰে। তাই ৰাতিপুৱাই খাইছিল ভাত, ৰাতিপুৱা মানে 11টা মানত খাইছিল চাগে তাই ভাত, সেইকাৰণে এটা আপেল কাটি দিলোঁ। আৰু এতিয়া সেইখিনি হ'লে খাম, আৰু ভাত তাত খাই মুখ হাতবিলাক ধুই একদম বাচন চাচন ধুই আজৰি হৈ আহিম। আৰু দেহাই গৰম কাপোৰ পিন্ধিলে। কি দেখিছেনে? মোবাইল লাগে, মোবাইল এনিটাইম মোবাইলে লাগি থাকে। দুপৰীয়াৰ ভাত সাজ বাঢ়ি লৈছোঁ, চব্জি ভাজি, আমলখি আচাৰ, পাপৰ, এনেকৈ। দাইল বনোৱা নাই। মই দাইলটো ইমান এটা খাই ভাল নাপাওঁ, কিন্তু উপায় নাপায় খাওঁ, আৰু খাবলগীয়া হৈ যায়, কিন্তু ইমান এটা খাই ভাল নাপাওঁ। এতিয়া ভাত সাজ খাই লওঁ, তাৰপিছত আকৌ মই কাম চামখিনি কৰি ল'ম। আৰু কাম চাম কৰি হৈ গ'ল। এতিয়া গধূলি মই অকণমান শুইছোঁ, এনেকৈ অকণমান ৰেষ্ট লওঁ। গধূলি সময়ত হওক, দুপৰীয়া সময় হওক, অকণমান সময়। আৰু তাৰপিছত চিপছ আনিছিলোঁ মই, ডাঙৰ পেকেট এটা, তাকে থৈ দিছিলোঁ টেমাত ভৰাই, তাকে অকলে খাব দিনা খালোঁ। আৰু আজি নেক্সট দিনাখন হয়। ৰাতিপুৱা ভাত ভাজি এনেকৈ বনালোঁ, আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ, কাৰণ পৰহিতে ষ্টাৰ্ট কৰা ভিডিঅ' যি পাৰিছোঁ অলপ অলপ দেখাইছোঁ, কাৰণ গোটেইখিনি ইমানকৈ দেখুৱাটো সম্ভৱ নহয়, বা ৰাতিপুৱাৰ পৰা ৰাতিলৈ গোটেইখিনি ইমানখিনি দেখুৱাব নোৱাৰি, কাৰণ দেহাৰ কাৰণে নোৱাৰে আচলতে। তাই সৰু থাকোঁতে দেখাব ভাল আছিল, ভিডিঅ' ভালকৈ কৰিব পাৰিছিলোঁ যেতিয়া তাই সৰু আছিল। এতিয়া ডাঙৰ হোৱাই মানে কি, আৰু বেলেগ নাই একো, কিন্তু মোবাইলটো লাগি থাকে, তাইক চাই থাকিলে আকৌ বাৰে বাৰে আনি থাকিব ভাল নালাগে।
সেইকাৰণে কিছুমান ক্ষেত্ৰত আৰু কিছুমান দেখাব নোৱাৰোঁ, তথাপিও যি পাৰিছোঁ মই তাকে অলপ অলপ দেখাইছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু আমি কেইদিনমান পিছত ক'ৰবাত যাম, পিকনিক খাব যাম আচলতে। আৰু এইটোৱে মোৰ কাৰণে গুড নিউজ হয়, ভাল খবৰ হয়। বিয়াৰ পিছত প্ৰথমবাৰ যাম আৰু দেখাও প্ৰথমবাৰ ক'ৰবাত যাব এনেকৈ দূৰত। আমি যোৱা নাই, মই আগতে পিকনিক হিচাপত আগতেও তেনেকৈ যোৱা নাছিলোঁ, ওচৰতে ক'ৰবাত তেনেকৈ খানা চানা খাইছোঁ। কিন্তু এতিয়া প্ৰথমবাৰ যাম হাজবেণ্ডৰ সৈতে দূৰত, বেছি দূৰতো নহয়, জেগাটো ঠিক হোৱা নাই, ঠিক হ'লে আপোনালোকক জনাই দিম। সেইকাৰণে ভাবিছোঁ মাজে মাজে ভিডিঅ' বনাই থাকোঁ, কাৰণ হঠাতে ভিডিঅ' বনালে তেনেকৈ কেমেৰাৰ আগত ওলাব, কথা ক'ব অকণমান দিগদাৰী টাইপ লাগে। আৰু পিকনিকত গ'লেও ভিডিঅ' বনাম। আৰু আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে আৰু আগলৈ এনেকৈ চাই থাকিব ভিডিঅ'। আজি ভিডিঅ'টো কেনে লাগিল জনাব, কমেণ্ট কৰি লগতে ভিডিঅ'টো লাইক কৰিব। আজিলৈ ইমানেই, আকৌ নতুন ভিডিঅ' এটাত লগ পাম। বাই বাই।